নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 3 জুলাই এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমতে ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। অসমত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলিত নিহত 2 ডকাইত। কাছাৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ, কুখ্যাত ডকাইত কামৰুল ইছলাম আৰু আমৰুল হুছেইনক এনকাউণ্টাৰ। আৰক্ষীৰ গুলিত থিতাতে নিহত 2 দুৰ্ধৰ্ষ ডকাইত। কাছাৰৰ বিভিন্ন থানাত ৰুজু হৈ আছিল 2 ডকাইতৰ বিৰুদ্ধে গোচৰ। এই মুহূৰ্তত ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। ঈদত গৰু কুৰবানী নিদিবলৈ আহ্বান মৌলানা বদৰুদ্দিন আজমলৰ। এইবাৰ ঈদত গৰু কুৰবানী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ। জমিয়ত উলমাৰ সভাপতি হিচাপে ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ এই আহ্বান আজমলৰ। ভাৰতৰ অধিকাংশ লোক সনাতন ধৰ্মক গৰু এবিধ পূজনীয় জন্তু। গাই গৰুক এই দেশৰ ৰাইজে মাতৃসম জ্ঞান কৰে। সেয়ে কুৰবানী ঈদত গৰুৰ সলনি বিকল্প জন্তু ব্যৱহাৰ কৰিবলৈ আহ্বান আজমলৰ। এনে জন্তু কুৰবানী দিয়ক য'ত ধৰ্মীয় কৰ্তব্য আদায় হয়, কাৰো অনুভূতিত আঘাত নকৰে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। 40 বছৰ থাকিব লাগিব বিজেপি চৰকাৰ। 30ৰ পৰা 40 বছৰ দেশ আৰু ৰাজ্যত বিজেপি চৰকাৰ থাকিব লাগিব, তেতিয়াহে ভাৰত সুৰক্ষিত আৰু সমৃদ্ধিশালী হ'ব। পশ্চিমবংগ, কেৰালা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যাত বিজেপি চৰকাৰ হ'ব, এনেদৰে দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰৰ দিনত দৰিদ্ৰতা 22% পৰা 10%লৈ হ্ৰাস পাইছে বুলি দাবী কৰিছে। চিকিৎসা আন্তঃগাঁথনি 2024 চনলৈ ভাৰতে শীৰ্ষ 5 দেশৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। উত্তৰ পূৰ্বাঞ্চলত এতিয়া বিজেপিৰ গড় হিচাপে স্বীকৃত হৈছে। পশ্চিমবংগ আৰু তেলেংগানাকো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্তি দিব বিজেপিয়ে। এনেদৰে বিভিন্ন খবৰসমূহ নিত চোৱাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।